নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নীলাক্ষী আকৌ অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আৰু আগৰ ভিডিঅ'ত মই কৈছিলোঁ যে শ্বিলঙৰ নিকিমছ মেডিকেললৈ যোৱা তাত মানে যিবোৰ অসুবিধাৰ কথা আপোনালোকক মই অৱগত কৰিম বুলি কৈছিলোঁ, কিন্তু মই বিশেষ কাৰণত ভিডিঅ' সেইটোৰ ওপৰত দিব পৰা নাই। গতিকেলৈ এতিয়া মই এয়া চাওক, শ্বিলঙৰ নিকিমছ মেডিকেলৰ বাহিৰত এইফালে আছে লজ, এইপিনে অলপ তললৈ মানে এনেকৈ শ্লপিং এটা যাব লাগে, তাৰ আপোনাৰ বাওঁহাতে আছে সেইখিনি লজ। আৰু আমি বৰ্তমান গৈছোঁ এইফালৰ পৰা, দেখিছে নহয় সেই আগৰ ৰাস্তাটো আহিছে যে সেইপিনৰ পৰা আমি আহিছোঁ। আৰু এয়া নিকিমছ মেডিকেলৰ ভিতৰলৈ সোমাই গৈছে, আৰু ইটো ছাইডে এখন গেট আছে, সেইখন গেটেৰে বাহিৰলৈ ওলাই আহে। আৰু এতিয়া মই কথাখিনি ক'বলৈ বিচাৰিছোঁ, যিহেতু মোৰ ভিডিঅ'টো অলপ মানে চুটি হ'ব, গতিকেলৈ মই সকলো কথা কৈ শেষ কৰিব নোৱাৰিম। এতিয়া ভিতৰলৈ সোমাই যাওঁ ব'লকচোন। আৰু এইফালে চাওক, এইটো ছাইডে আছে, এইফালে আছে চেণ্ট্ৰেল লাইব্ৰেৰী আৰু এইফালে মেডিকেল। এইফালে আমি মেডিকেললৈ গৈ আছোঁ। আৰু যিহেতু মোৰ ওচৰত সময় একেবাৰে কম, গতিকেলৈ মই আপোনালোকক কথাবোৰ কৈ যাব বিচাৰিছোঁ। লগতে আয়ুষ্মান কাৰ্ডৰ মানে কথা ক'ম বুলি কৈছিলোঁ। আয়ুষ্মান কাৰ্ডটো ইয়াত সম্পূৰ্ণ কাম দিব। আয়ুষ্মান কাৰ্ডত আপোনালোকে অপাৰেশ্যন বা যিয়ে নহওক আপোনালোকে ইয়াত দেখাবহি পাৰিব, কিন্তু প্ৰথম অৱস্থাত আয়ুষ্মান কাৰ্ডৰ কাম নকৰিব আপোনালোকৰ। যেতিয়া মেডিকেলত এডমিট হ'ব, তেতিয়া আপোনালোকে আয়ুষ্মানটো এক্টিভ কৰিব লাগিব। ইয়াত এক্টিভ কৰাৰ পিছতহে আপোনালোকৰ আয়ুষ্মান কাৰ্ডে কাম দিব। আৰু যিহেতু আয়ুষ্মান কাৰ্ডৰ কথা ক'লোঁ, কিন্তু এটা কথা দেই, আয়ুষ্মান কাৰ্ডত যদি কিছুমান দৰৱ মেডিকেলত নাপায় বা আয়ুষ্মান য'ত মানে কাম কৰিব ফাৰ্মাচী, সেইখন ফাৰ্মাচীটো যদি নাপাওঁ, যিমান দামী বস্তুটো হ'লেও আমি কিনি দিব লাগিব বেলেগৰ পৰা। তাৰপৰা 2 নম্বৰ কথাটো হ'ল, আপোনালোকে লগত ৰেচন লৈ অহা কথাটো ক'ম বুলিও কৈছিলোঁ। মই ৰেচন পাতি লৈ আহিবলৈ কৈছোঁ মই এইটো কাৰণে, ইয়াত যিহেতু আপোনালোকে ট্ৰিটমেণ্টৰ কাৰণে প্ৰথম অৱস্থাত আহিলে প্ৰায় এসপ্তাহ লজত থাকিব লাগিব। লজত আপোনালোকক বনাবলৈ কুকাৰ, কেৰাহী, গেছ চব দিব, কিন্তু আপোনালোকক ৰেচন পাতিখিনি নিদিয়ে সিহঁতে, আপোনালোকে নিজে কিনি ল'ব লাগিব। আৰু যিহেতু ইয়াৰ ৰেচন পাতি বহুত দাম, গতিকেলৈ আপোনালোকে মানে য'ৰ পৰা আহে তাৰ পৰা নিজে লৈ অহাই ভাল। আমাৰ অসমতকৈ বস্তু ইয়াত বহুত দাম, গতিকেলৈ আমাৰ অসমৰ মানুহেইতো চাই আছে চাগে ভিডিঅ'বোৰ, গতিকেলৈ অসমৰ মানুহে নিজৰ ঠাইৰ পৰা আলু, পিঁয়াজ, দাইল, তেল, নিমখ সকলো বস্তু লগত লৈ অহাটোৱে ভাল। আৰু চব্জিটো ইয়াত চুবই নোৱাৰি, চব্জি ইমানেই দাম। তাৰপৰা 2 নম্বৰ কথাটো হ'ল, মানে মই অহাৰ কথা ক'ব বিচাৰিছোঁ। গুৱাহাটীৰ পৰা মই কেনেকৈ শ্বিলং পালোঁহি। গুৱাহাটী প্ৰথমতে আপোনালোকে গুৱাহাটী ষ্টেচনৰ বেক চাইডে এটা STC আছে। STCটোৰ এইফালে গেট এখন আছে মূৰলৈ, সেই ছাইডত চুমু একদম পূৰা লাইন পাতি আহে, সেইখিনি গোটেইখিনি শ্বিলঙলৈ আহে। আৰু আপোনালোকে আহি চিধাই চুমুত উঠি দিলে মানে শ্বিলং মেইন টাউনলৈকে প্ৰায় 100 কিলোমিটাৰ আপোনালোকক মানে শ্বিলং মেইন টাউনত নমাই দিব। তাৰ পৰা আহি আপোনালোকে টেক্সি ল'ব লাগিব। টেক্সিত আপোনালোকে নিকিমছলৈ যাওঁ বুলি ক'লে একেবাৰে আপোনালোকক মেডিকেলৰ ভিতৰত ভৰাই থৈ যাব টেক্সিয়ে। আৰু শ্বিলং টাউনৰ পৰা নিকিমছ মেডিকেললৈ প্ৰায় 70 কিলোমিটাৰ হ'ব। তাৰপিছতে বেমাৰৰ কথা কওঁ, কেঞ্চাৰ, চুগাৰ, হৃদৰোগ, ব্ৰেইন টিউমাৰ, প্ৰেছাৰ ষ্ট্ৰক বা মাইকী মানুহৰ বুলি ক'লে মাইকী মানুহৰ বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে। সকলো বেমাৰৰ ট্ৰিটমেণ্ট ইয়াত হয়। কিন্তু এটা কথা, কেঞ্চাৰ একদম প্ৰথম ষ্টাৰ্ট হওঁতে ইয়াত পাব লাগে, তেতিয়া অপাৰেশ্যন নোহোৱাকৈ তেওঁলোকে কেঞ্চাৰ বেমাৰটো ভাল কৰিব পাৰে। আৰু হাৰ্টৰ মানে যিকোনো মানে অপাৰেশ্যন ইয়াত হয়, সকলো অপাৰেশ্যনে হয় ইয়াত হাৰ্টৰ। আৰু আপোনাৰ প্ৰেছাৰ ষ্ট্ৰক হোৱা মানুহ কিন্তু একদম প্ৰথম পৰ্যায়তে ইয়াত পাব লাগে, নহ'লে কিন্তু অকণমান অসুবিধা হয় মানে এইটোৱে আৰু, প্ৰেছাৰ ষ্ট্ৰক হোৱা মানুহ ঘৰত যিমান দিন মানে 3 বছৰ 4 বছৰ সেনেকৈ পাৰ হৈ যায়, ভাল নহয়, তেতিয়া কিন্তু তাতোতকৈ দুগুণ সময় লাগে বুলি এওঁলোকে কৈছে প্ৰেছাৰ ষ্ট্ৰকটো ভাল হ'বলৈ। আৰু বেমাৰৰ কথা মই জনালোঁ। তাৰপিছতে মই এতিয়া ভিতৰলৈ সোমাই আহিলোঁ। গেটৰ ভিতৰলৈ সোমাই আহিয়ে চিধা মানে আপোনাৰ বাওঁহাতে
বাওঁহাতে আছে OPD মানে আপোনালোকে টিকেট কাউণ্টাৰ টিকেট কাটিব লাগিব টিকেট কাটি তাৰপিছতে আপোনালোকে মানে ক'ত দেখাব লাগিব কেই নম্বৰ ৰুমত যাব লাগিব তাত আপোনালোকে কৈ দিব টিকেটটোতে লিখি দিব 7 নম্বৰ ৰুম বা 105 নম্বৰ ৰুম তেনেকৈ লিখি দিব তাৰপিছতে আৰু এটা কথা দেই বহুত মানুহে দৰৱ কিনাৰ ক্ষেত্ৰত বহুত ভুল কৰে মানে মেডিকেলখনৰ ভিতৰত আপোনালোকৰ দুখন ফাৰ্মাচী আছে এখন হ'ল অটল অমৃতৰ ফাৰ্মাচী আৰু এখন হ'ল মেডিকেলৰ ফাৰ্মাচী যদিহে আপোনালোকে অটল অমৃতৰ ফাৰ্মাচীৰ পৰা দৰৱখিনি ক্ৰয় কৰে তেতিয়া কিন্তু আপোনালোকে পইচা তাত সৰহকৈ দিবলগীয়া হয় আৰু যদিহে আপোনালোকে মেডিকেল ফাৰ্মাচীৰ পৰা মানে দৰৱখিনি ক্ৰয় কৰে তেতিয়া কিন্তু 50% ৰেহাইত আপোনালোকে দৰৱখিনি পায় বহুত মানুহে নাজানে যে টিকেট কাউণ্টাৰৰ কিনাৰতে সৰুকৈ ফাৰ্মাচীখন লাগি আছে বুলি আৰু আমি যিহেতু 2nd ফ্ল'ৰত এডমিট হৈ আছোঁ গতিকেলৈ মই এতিয়া 2nd ফ্ল'ৰলৈ যাম 2nd ফ্ল'ৰলৈ গৈ পিনে খুৰীদলৈ কিবাকিবি আনিছোঁ খোৱা বস্তু তাত দিমগৈ আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব কাৰণ কেলৈ মই এইটো কাৰণেই শ্বেয়াৰ কৰিবলৈ কৈছোঁ আমাৰ নিচিনা দুখীয়া মানুহেও যাতে এনেকুৱা উন্নত চিকিৎসাৰ বাবে ইয়ালৈ আহিব পাৰে কম খৰচতে মানে একেবাৰে কম খৰচ বুলিয়ে ক'ব পাৰি আমি যিহেতু মানে সেনেকুৱা এটা পৰিস্থিতিত মানে এতিয়া আমি মুখামুখি হৈ আছোঁ গতিকেলৈ ক'ব পাৰিছোঁ যে খুব কম খৰচ বুলি আৰু আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ কেলৈ মই এনেকুৱা ভিডিঅ' আগলৈ আৰু দি থাকিম এনেকুৱা ভিডিঅ'বোৰ যাতে আপোনালোকে পায় আৰু দুখীয়া মানুহৰ সহায় হয় গতিকেলৈ ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ